আজি মই মাটিশালত বোৱা কাপোৰ কেইযোৰ আপোনালোকক দেখুৱাইছোঁ। মই মাটিশালত বোৱা কাপোৰ কেইযোৰনো কেনেকৈ হীৰক বন্ধা হয় আৰু কি ফুল বাচিম সেইটো আজি আপোনালোকক ক'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই মাটিশালত বোৱা কাপোৰ বিচনী ঘাইটো কেনেকৈনো মই হীৰক আজি বান্ধিম আপোনালোকক দেখুৱাম। ইয়াতে মই ফুলখিনি বান্ধি থৈছোঁ, দেখিছে দুটা ফুল বাচিম যিহেতু মই ষ্টাইলৰ নতুন ডিজাইনাৰ। ইয়াতে মই ধুনীয়াকৈ হীৰক বান্ধি থৈছোঁ, বান্ধি মেলি কমপ্লিট কেনেকৈ মই বান্ধিলোঁ সেইটোৱে মই আজি আপোনালোকক দেখুৱাম। আৰু মোৰ মাতটো চৰ্দি লাগি আছে, সম্পূৰ্ণ ভাগি আছে। আৰু ইয়াতে মই পনী এডাল লৈ লৈছোঁ আৰু সূতাটো লৈছোঁ মই 2 প্লাই সূতা, দেখিছে মই এডালকৈ বান্ধিম। এতিয়া মই ট্ৰাই কৰি লৈছোঁ এডাল বান্ধি মেলি, দেখিছে বহুত ধুনীয়াকৈ জোকত হৈ গৈছে। এনেকৈ আপোনালোকে জোকতে বান্ধি ল'ব। মই 2 প্লাই সূতা লৈছোঁ, ইয়াতে মই দুডাল মাৰি লৈছোঁ। মাৰিটো মই জালটো সোমোৱাই লৈছোঁ, দেখিছে জালটো ধুনীয়াকৈ মই ভৰাই মেলি এইফালে সোমোৱাই দিছোঁ, যাতে মই জালখিনিৰ পৰা ধুনীয়াকৈ হীৰকখিনি বান্ধিব পাৰি। এনেকৈ জালটো ধুনীয়াকৈ থ'লে মানে হীৰকটো বান্ধিবলৈ নিজৰ কাৰণে সুবিধা। সেইটো কাৰণে এনেকৈ আপোনালোকে কৰি ল'ব। আৰু বহুতে ইজি, দেখিছে আপোনালোকে মোৰ ভিডিঅ'টো চাই এবাৰ ট্ৰাই কৰি ল'ব, হীৰক বান্ধি ল'ব। বহুত ধুনীয়াকৈ হীৰক বান্ধিব পাৰে। একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে হীৰক বান্ধি মেলি শেষ কৰিব পাৰিব। এইটো চিষ্টেম কৰি ল'ব। জালটো এনেকৈ মাৰি দুডাল লৈ মেলি, দেখিছে বহুত ধুনীয়াকৈ মোৰ কমপ্লিট আৰু ৰেডি, বহুত ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে মই ধুনীয়াকৈ মই জোকত কাটি লৈছোঁ 2 প্লাই সূতাটো, বহুত ধুনীয়াকৈ কাটিছোঁ, দেখিছে আপোনালোকে এনেকৈ কাটি ল'ব। মই এডাল বান্ধি মেলি ট্ৰাই কৰি লৈছোঁ। এতিয়া মই হীৰক বান্ধিবলৈ ষ্টাৰ্ট কৰিলোঁ। এটা কণীয়ে মই এতিয়া হীৰক বান্ধি লৈছোঁ। আপোনালোকে জানে চাগে, হ'লেও মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ইজি। আৰু 3 ঘণ্টা 4 ঘণ্টামানৰ সময়তে মই হীৰক বান্ধি মেলি কমপ্লিট কৰি ৰাখিম। এনেকৈ মই এডালকৈ হীৰক বান্ধি গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'ত নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ মাতটো সম্পূৰ্ণ ভাগি আছে, চৰ্দিও লাগি আছে, মাতটো কিবা লাগি গৈছে। এতিয়া মই লাহে লাহে বান্ধি গৈ আছোঁ আৰু এনেকৈ আপোনালোকে বান্ধি ল'ব। ইমান টানো নহয়, আপোনালোকে চিষ্টেমটো ইজি কৰি ল'ব পাৰে নিজে। বহুত ধুনীয়াকৈ এডালকৈ মই উলিয়াই মেলি, আৰু জালটো মই মাৰিডালত ৰাখি থৈছোঁ, আপোনালোকক দেখুৱালোঁ কেনেকৈ ৰাখিব লাগে। আৰু ফুলটোতো মই এনেকৈ হীৰকত বান্ধি থৈছোঁ, বিচনী ঘাইটো হয়। এনেকৈ মই এতিয়া হীৰক বান্ধি গৈ আছোঁ। ইয়াতে মই হীৰকৰ ওপৰত ফুলখিনি বন্ধা আছে, এইটো হ'ব ফুল। আৰু মই ধুনীয়াকৈ হীৰক বান্ধি মেলি কমপ্লিট 2টা ফুল বান্ধি থোৱা আছে ইয়াতে ওপৰত। আৰু মই বিচনী ঘাইটো যিহেতু কৰিম আপোনালোকক দেখুৱালোঁ, এইটো ফুলটো হ'ব। ইয়াতে বহুতখিনি ফুল ভিতৰত সোমাই আছে, গুটিও আছে, জাপিও আছে, ঘাইও আছে, বিচনী ঘাই আৰু চৰাইও থাকিব ইয়াত। 1 ষ্টেপত আপোনালোকক যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। 2 ষ্টেপত আপোনালোকক দেখুৱাম কেনেকৈনো ফুল বচা হয়। আপোনালোকে নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ' মই সিমানতে সামৰিছোঁ। নেক্সট ভিডিঅ' লগ পাম। আজিলৈ বাই।